নমস্কাৰ বন্ধুসকল আজি ধেমাজি জিলাত মুখ্যমন্ত্ৰী ছাৰে কি বুলি ঘোষণা কৰিলে অলপ থ্ৰুতে আপোনালোকক মই জনাই থম বুলি ভিডিঅটো বনালো গতিকে ভিডিঅটো আৰম্ভ কৰো ধেমাজি জিলাত আজি বৃহৎ ঘোষণা এটা কৰিলে 1220 কোটি টকীয়া এটা প্ৰজেক্ট হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে গোটেই আমাৰ ধেমাজি জিলাৰ কাৰণে আৰু লগতে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত মহাবীৰ লাচিত borpukhaনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে আৰু এখন উন্নয়নশীল ধেমাজি গঠনৰ লক্ষ্যৰে আজি ধেমাজি জিলাখনত পদাৰ্পণ কৰা মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধেমাজি নগৰত নতুনকৈ নিৰ্মাণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰিষদটো উদ্বোধন কৰে 1220.21 কোটি টকাৰ যোনটো প্ৰকল্প আছিল হেতু প্ৰকল্পত মেডিকেল কলেজ আৰু হস্পিটেল ডিসি অফিস বনোৱা আৰু ডিস্ট্ৰিক্ট স্পৰ্টছ ষ্টেডিয়াম কমপ্লেক্স মিনি ষ্টেডিয়াম শিলাপথাৰত আৰু আপগ্ৰেড অফ ITI এণ্ড পলিটেকনিক যোনটো ধেমাজিত পলিটেকনিক আৰু ITI কলেজ ইনষ্টিটিউট আছে হেতু আৰু আপগ্ৰেড কৰিব আৰু ডাঙৰ কৰিব লগতে আমগুৰিৰ পৰা চিচিকলগড় বুলি কোৱা জেগাটোলৈকে এটা ডাঙৰ ৰোড বনাব আৰু ঢকুৱাখানৰ যোনটো ৰোড আছিল বিটিকুল তালিজান বুলি ৰোড যোনটো আছিল হেতু ৰোডটো আৰু ডাঙৰ কৰিব আৰু আপগ্ৰেড কৰিব ৰোড ফ্ৰম ধেমাজি RLY ষ্টেচন ফিডাৰ ৰোড টু আদিকলিয়াৰ বাই কনকবস্তি শান্তিপুৰ আৰু জামুগুৰি পাছলি যোনটো ৰোড আছিল হেতু ৰোডটো আৰু আপগ্ৰেডেশন কৰিব লগতে ধেমাজি চাৰিআলি প্ৰতিমুখ যোনটো ৰোডটো আছিল হেতু ৰোড আৰু আপগ্ৰেডেশন কৰিব ধেমাজি জিলাত লোকাৰণ্য বহুত মানুহ আহিছে CM যোনটো মিটিং আছিল সন্মিলন আছিল বহুত মানুহ আহিছে বহুত সহায় পাইছে লগতে আমাৰ ৰাইজৰো বহুত বৰঙনি আছে বুলি ক'ব লাগিব বহুত ৰাইজ গোট খাইছে মিটিংখনত গতিকে ভাল লাগিলে আজি মিটিংখনত গৈ লগতে এনেকুৱা ধৰণৰ প্ৰকল্প আনি ধেমাজি জিলালৈ কাৰণ ক'ব লাগিব আমাৰ উজনি অসমৰ ধেমাজি জিলা খুবেই পিছপৰা ডিস্ট্ৰিক্ট বুলিয়ে ক'ব লাগিব জিলা বুলিয়ে ক'ব লাগিব কাৰণ ইয়াত প্ৰতি বছৰে বানৰ কাৰণে মানুহৰ বহুত হাৰাশাস্তি হয় ইয়াতে গতিকে আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ অশেষ ধন্যবাদ জনাইছো যে ধেমাজি জিলাত এনেকুৱা ধৰণৰ প্ৰকল্প অনাৰ কাৰণে আৰু আগলৈ এনেকুৱা ধৰণৰ কাম কৰি থাকিব বুলি আশা থাকিল ঠিকে বন্ধুসকল ভিডিঅটো ভাল লাগিলে যদি ভিডিঅটো লাইক কৰিব লগতে চেনেলত যদি নতুনকৈ আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব মই আপোনালোকৰ কাৰণে মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আনি থাকিম ভৱিষ্যতলৈ গতিকে ভিডিঅটো লাইক কৰিব লগতে চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকন ক্লিক কৰি ৰাখিব ধন্যবাদ ভিডিঅটো শেষলৈ চাই থকাৰ কাৰণে আৰু আকৌ আমি লগ পাম বেলেগ এটা অন্য এটা ভিডিঅ'ৰ লগত তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম